বান্ধৱসকল কি খবৰ নাপাকৰ ভালনে আশা কৰোঁ সকলোৱে ভালে চাগে মোৰো ভালেই এয়া কেইটামান কেঁচা পিঠাগুড়ি আছিলে ভাবিলোঁ ভাপত দিয়া পিঠাকে বনাওঁ আহকচোন দেখাওঁ কেনেকৈনো মই ভাপত দিয়া পিঠাটো বনাওঁ পিঠাগুড়িকেইটা ল'লোঁ মই এটা নাৰিকল ৰুকি লৈছিলোঁ ধুনীয়াকৈ নাৰিকলটো ৰুকি পেলাই অলপ ইয়াত দি দিলোঁ আৰু অলপ বাদাম মই এনেকৈ গুড়া কৰি লৈছোঁ বাদামখিনিও ইয়াতে দি দিছোঁ সোৱাদ অনুযায়ী ইয়াত চেনি দি দিছোঁ আপোনালোকে যিমানটো মিঠা খায় তাৰ জোখত ইয়াত চেনিটো দিব পাৰিব আৰু মই এতিয়া দুটামান ইলাচি ল'ম ইলাচি দুটা অকণমান গুড়া কৰি ল'ম গুড়া কৰি পেলাই ইয়াত দি দিম ইলাচিটো দিলে পিঠাটোৰ গোন্ধটো ধুনীয়া হয় সেইকাৰণে দি দিছোঁ খাব ভাল লাগে আৰু এতিয়া মই অলপ পিঠাগুড়িখিনি ধুনীয়াকৈ মিলাই ল'ম বাদামখিনিৰ সৈতে মিলাই পেলাই অলপ গাখীৰ ল'ম গাখীৰ লৈ ইয়াত ধুনীয়াকৈ সানি থাকিম মই গাখীৰ দি দিছোঁ গাখীৰখিনি একেকোবে গোটেইখিনি ঢালি নিদিব একেকোবে ঢালি দিলে ঢিলাও হৈ যাব পাৰে পিঠাগুড়িখিনি সেইকাৰণে অলপকৈ ঢালি ধুনীয়াকৈ সানি থাকিম পিঠাগুড়িখিনি যাতে বেছি ঢিলা নহয় পিঠাটো বনাবলৈ নহ'লে দিগদাৰ হ'ব এতিয়া মই অলপকৈ দি ঢালি সানি হৈ গৈছে ইয়াত চাওকচোন ধুনীয়াকৈ হৈ গৈছে মোৰ এতিয়া পিঠাটো ধুনীয়াকৈ উঠি যাব এখন চাকনি মানে পিঠা বনোৱা এখন বজাৰত কিনিবলৈ পাব ময়ো কিনি আনিছোঁ এখন বেছি দাম নলয় 20-30 টকা কিবা এটা ল'ব এইখন হ'লে মানে পিঠাটো বনাবলৈ ভাল সহজ হয় সহজতে পিঠাটো হৈ উঠে আৰু দেখিবও পিঠাটো ধুনীয়া হয় এইখনত এতিয়া মই পিঠাগুড়িখিনি ধুনীয়াকৈ ভৰাই ল'ম ভৰাই পেলাই এয়া হুইচেলটো খুলি দিছোঁ প্ৰেছাৰ কুকাৰ এতিয়া তাত মই ধুনীয়াকৈ বহাই থৈ দিম খুব কম সময়তে এই পিঠাটো হয় 30 ছেকেণ্ড বা 20 ছেকেণ্ডমান লাগে পিঠাটো ধুনীয়াকৈ হৈ যায় এয়া দেখিছেনে বহাই দিছিলোঁ সোনকালে হৈ গ'ল এতিয়া চাওকচোন পিঠাটো দেখিছেনে দেখিব ইমান ধুনীয়া হৈছে আৰু পিঠাটো গৰমে খাবও বহুত টেষ্টি হয় একেটা পৰ্যায়তে আকৌ এটা দি চাইছোঁ দেখাইছোঁ চাওকচোন এয়া হৈ গৈছে পিঠাটো গৰমে পিঠাটো খাই খুবেই ভাল লাগিব পাৰিলে আপোনালোকে অকণমান ঘিউ দি দিব কেতিয়াবা হয়তো আলহী আহিলে সদায় বিস্কুট দি বেয়াও লাগে চাহ দিব তেতিয়া সোনকালে বনাব বিচাৰিলে পিঠাটো বনাই দিব পাৰিব এয়া ধুনীয়াকৈ মোৰ পিঠাকেইটা হৈ গ'ল চাওকচোন আজিলৈ মই আহোঁ